Guys, welcome back to my YouTube channel. আৰু আপোনালোক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ আৰু মই বৰ্তমান আছো গুৱাহাটীত ডাঙৰ মামাহঁতৰ ঘৰত তেতৰ মানে ডাঙৰ মামাৰ এটা ল'ৰা হৈছে তো আজি একমাহ হ'ল তো নাম ধৰিব তো বলক আপোনালোকক কি কি হয় সবখিনি দেখাইছো আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ একদম এণ্ডলৈকে চাই যাব বাস নাৰিকল কাটি আছে নামৰ কাৰণে অ' মা কিবা ক'বা দেখছি না গাইছ মোক সেনেকৈ কয় আৰু এইটো আমাৰ মামাৰ ডাঙৰ ছোৱালীটো দেখলি দেখছি না গাইছ ইমান সেই এতিয়া ময়ো অলপমান নাৰিকল কাটো এয়া এতিয়া আমি লাৰু বনাম চাম মই হাত খেল এইটো লাৰু মই বনাইছো চাওক কি ধুনীয়া হৈছে আমাৰ মায়ে লাৰু বনাইছে মায়ে বোলে গাইছ কিবা কয় দেখো আমাৰ পৰা মৰাৰ দিনাক লৈ আজি কিবাকে এটা টানি টানি কৰিলি বোধ হয় দেখছি না এনে ইনচাল্ট ভিডিঅ' অনে অনা নাই এনে এনে মিছা কৰি আছে ৰ'ব এক ছেকেণ্ড লিখি আছো ভালকে থৈ দিয়া অলপ মতো খুলি নেবা আৰু এইটো গাইছ চাওক মই বনাইছো কি ধুনীয়া হৈছে চাওক আহোন তাৰ মানে গাইছ মোৰ কিবা এটা ভুল হৈ ল'ব গোটেই কথাই ঠিক আছে গাইছ মই এতিয়া লাৰুটো বনাওঁ তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এই যে আদা নহৰু চিলাইছে মানে ঘুগনি বনাব লুচি ঘুগনি গাইজ ইফালে আমাৰ মায়ে তাৰমানে ঘুগনি বহাই দিছে লুচিৰ লগত তাৰপাছত এয়া হ'ল এইটো কি জানে না এইটো জ্বালা বটা আৰু এই পিঁয়াজ চিয়াজ কিবা এনেকৈ আৰু এতিয়া আদা নহৰু দিছিল এনেকৈ এতিয়া মায়ে বনাইছে আপোনালোকক এইখিনি উতাল আহিছে মায়ে মানে এতিয়া এই জ্বালা ধুচি জ্বালা মানে মিক্সিত সেই কৰোঁতে হাত ধুবা গৈছে ৰান্ধনি আহি গৈছে অ' মায়ে ঠাণ্ডা দিনত দেখছি না গাইজ মোক এনি টাইম গালিয়ে পাৰি থাকে জুই ঠাণ্ডাৰ দিনত জুই পাবা পাইছ ভাল লাগছি না এইকেইটা সৰু সৰু বাচ্চা ঘুগনিখন তামাম টেষ্টি হ'ব আহিব গাইছ খাবা গোটেই কটাই গাইজ বৰ্তমান অলপ বৈছোঁ দেহা মানুহক লৈ চাওক ই কেৱল টোপনিয়ে মাৰি থাকে টোপনি মানত বাহিৰে বেলেগ নাই আৰু একদম নাকান্দেও মানে কান্দবা কাৰণে যে কালিৰ পৰা যে কান্দবা কাৰণে কিমান কি কৈছোঁ নাই নাকান্দে আজি গা ধৰি ইয়াতে মুঠে অলপ কান্দিছে কেৱল ঘুমটি আৰু এইকেইটাই সৰু সৰু চাওকচোন খেলে হৈছে ৰ হয় না মা মাৰব মায়ে মোক ইতা যেনে খঙত চাইছে গাইজ দেখিয়ে ভয় লাগি যায় এতিয়া মানে নাম ধৰিব এতিয়া মানে সেৱা চেৱা কৰিছে আপোনালোকক দেখি আছোঁ ৰ'বা সেইকেইটা মামা মামী এয়া গাইজ নাম ধৰি আছে চাওক আৰু এইটো আমাৰ দেহা মানুহটো ই কেৱল ঘুমটিয়ে মাৰি থাকে ইমান টোপনি মানে এয়া গাইজ ৰুটি বেলি আছে মানে ৰুচি কৰিব হে মায়ে ৰুচি পুৰি মানে পুৰি আছে চাওক আমাৰ মায়ে ধুনীয়াকৈ কৰিছে আৰু এইটো এইটোও মাহীয়ে ৰকচোন নাই ভালকৈ কৰা এতিয়া মই মানে মই আৰু এনে মই উপাতে মাতা ময়ো ল'লোঁ এতিয়া মই বেলিম মানে কিন্তু মোৰ আমেৰিকা জাপানৰ মেফেনহে হ'ব যেন পাওঁ মই এনেকৈ বেলবা ওলছিলোঁ কিন্তু মোৰ আমেৰিকা জাপানৰ মেফেনহে হ'ব ন
গাইজ এইখন মই বানৰ ৰুটি চা এহে যাব আমেৰিকা এহে যাব দিল্লী এহে যাব লণ্ডন আৰু এইটো মাহী বনাইছে আইও আহিব বুলি কৈ আৰু ফোন নকৰে কিবা কবা কোৱা কি ক'ব লগা আছে ইমান ঠৌগা মানুহ এতিয়া আমাৰ মাক চাওকচোন গাইজ মায়ে আৰু এহে লুচি চুচি বানো হ'ল আৰু তেতিয়া মানে মানুহক দিব ইফালে তামোল ইফালে লুচি এখন তামোলে খাওঁ মায়ে মাৰিব মোক এতিয়া দেখা বুলি গাইজ এইটো মোৰ মামী মানে এই দেহানৰ ল'ৰা ইউটিউবাৰ হয় বিৰাট চখ গাইজ বিৰাট সৰু না এইবাৰ আমি হাই গাইজ কৈ দেচোন হাই গাইজটো কাই ক'ব এতিয়া দেখ মই কৈ দিম নেকি ঠিক আছে কেনে নিজৰ কেমেৰা ধৰি হাই গাইজ হাই গাইজ কেনে কৈ দিয়া মোৰ কেমেৰা ধৰি মুখৰ মাত নলয় লাজ লাগে ন যিমান হ'লেও লাজ লাগে অঁ গাইজ কি বুলিবা আছে ইউটিউব চেনেলটোৰ নাম কিনো নিজে নাজানে গাইজ ইউটিউবৰ নাম কি চেনেলটোৰ মানে এনে আৰু এনে ভিডিঅ' বনাই থাকে ফেচবুকত দিয়ে কিন্তু ইউটিউবত দিয়ে মই চেনেলটো খুলি দিম মোক ক'বা লাগে নকয় এনেই আহি হাই গাইজ এনেকৈ থাকে গাইজ এইফালে খাওঁ বোলে নিয়ম আছে তাহাঁতৰ মানে ডিচি কিনবা যাব লাগে বোলে মানে পইচা এনে দিয়ে আৰু সিহঁতৰ নামত নিয়ম এটা আছে আৰু বৈমুখ কাজাল এতিয়া মানে বাচ্ছাটো তাতে দি আহিছে নামৰ সিহঁক আৰু এতিয়া তাৰমানে সেই কৰি কিনে বোলে কিবা নিয়ম আছে বোলে কিবা মানে পইচা দি কিনে ল'ৰাটো আনিব লাগে তো বাছ চাই লওক আমাৰ ইফালে কিবা কিবি ক নিয়ম আছে সেইকাৰণে সুধিছোঁ বাবুটোক লেং দিয়ক কিনি ললা না কি নাহে আৰু আছে অ' মাহী লুকাইছে অ' মাহী লুকে লাভ নাই আৰু আছে নহয় বোলে গৰম পাইছি দেহা মানুহ বাহিৰত ঠাণ্ডা অলপ তো এতিয়া গাইজ আমি খাই গৈ উঠিলোঁ মানে একদম খোৱা লোৱাৰ ভিডিঅ' বনোৱা নহ'ল আৰু বহুত ভাগতে জানেতো কিমান কাম থাকে এটা ঘৰত মানে সেই থাকিলে বহুত কাম তো মানে সেই কৰি বনোৱা নহ'ল আৰু ভাগৰো লাগিলে তো এতিয়া মানে সেই কৰি পেলাই ঠিক ঠাক কৰি শু তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই অলপ ক'তো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত কৈ দিয়া বাই বাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিব সৰু পেহীয়াকে গৈছে ৰ'ব চাওঁ কিনি আনলাক ৰ'ব 100 টকাত কিনবা ভালকে অলপ কচোন কি হয় এইটোৰ কিয় নিয়ম দেখছি না গাইছে কিয় কয় মোক অলপ ভালকে নকয়